আজি মই আপোনালোকৰ ওচৰলৈ এটা অতি সহজতে বনাব পৰা পিটিকাৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মই কি লৈছোঁ। এয়া মই এটা বইল আলু লৈছোঁ, এয়া ৰঙালাও বইল কৰি লৈছোঁ আৰু লগত মই এটা বইল কণী লৈছোঁ। তাৰপিছতে এয়া কেঁচা পিঁয়াজ পিটিকাত দিবলৈ, নিমখ আৰু এয়া শুকান জলকীয়া মই তেলত দিবলৈ লৈছোঁ আৰু পাঁচফোৰণ লৈছোঁ। ইয়াত মই এতিয়া নিমখ দিছোঁ, ইয়াৰ পিছত কেঁচা পিঁয়াজ ঢালিছোঁ, তাৰপিছত মই এতিয়া গৰম কৰি দিম। তেলখিনি গৰম হ'লে পাঁচফোৰণ দিম আৰু শুকান জলকীয়া দি তেল মাৰিম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এই তেলখিনি এতিয়া মই পিটিকাখিনিৰ ওপৰত ঢালি দিম। ইয়াৰ পিছত মই এতিয়া পিটিকাখিনি বনাম। এই আচত মই ভাঙি আছোঁ। পিটিকা একদম ভালদৰে ভাঙি যাব লাগিব। এইটো খাবলৈ বৰ ভাল লাগে। ৰঙালাও ভাজি সদায় খাওঁ, কিন্তু পিটিকা কৰি খাবলৈ বেলেগ এটা সোৱাদ লাগে। এতিয়া হৈ গৈছে প্ৰায়, হৈ গ'ল আৰু আজিলৈ আপোনালোকৰ ওচৰত, আপোনালোকৰ লগত ধৰক ৰেচিপিটো শ্বেয়াৰ কৰি দিম।